সত্ৰাধিকাৰ পৰা স্বৰ্গসুখ লৈ আছে। মোক ঘূৰাব নালাগে, কথাটো কওক। এইফালে আহক। কওক। স্বভাৱটো কেতিয়া মানে সলনি কৰিম বুলি ভাবিছে? থকাততো বহুত কেইটা স্বভাৱেই আছে, সদ্যহতে এই লোকৰ ৰুমলৈ জুপি থকা স্বভাৱটোৰ কথা কৈছো। লোকৰ ৰুম মানে কোনটো ৰুমৰ কথা ক'লে? বুজা নাই? এইটো ৰুমৰ কথা কৈছো। এইটো লোকৰ ৰুম কেনেকে হ'ল ছাৰ? এইটো থানাৰ ৰুম, থানাখন আমাৰ, গতিকে এইটো আমাৰ ৰুম। Every Thana's property is our property. As for example, sir, this air cooler. This air cooler is Thana's air cooler. So, it's a property in Thana. Every police... উদাহৰণ দি মালে উঠাই দিছে। বাহ। চাও হেই এইটো কি হ'ল? কিবা এটা চাই ই আজিহে মোক দেখিলে অ। তোমাক নাচাইছো, আজি তোমাৰ পেটটো চাইছো, তোমাৰ পেটৰ চাইজটো চাই আছো। চাও মোৰ পেটৰ চাইজ চাবলৈ কি হ'ল? কাম কৰি উশাহে পোৱা নাই, বুন্দা থেকেচা খাবি একদম। আজি তুমি মোক যি থেকেচা নিছে, মই তোমাক ফালিয়ে আছো। বেলেগ কাম নাই আৰু ন? থানাৰ এনে এটা ডাঙৰ বস্তু আহিছে, চব আহি খালি এইটোত লাগি আছে। মানুহে শুনিলে কি বুলি ভাবিব? আৰু আপোনাৰ এই কুলাৰটোৰ ওপৰত ইমান চকু কিহৰ? নাই দেই, আমাৰ বেলেগৰ ঘৈণীয়ে হওক বস্তুৱে হওক চকু দিয়া অভ্যাস নাই দেই। আৰু আপুনি দেখোন কৈছিলে থানাৰ সকলো বস্তু বোলে সকলো ষ্টাফৰ। দিয়কচোন বতাহ এখন খাওঁ। কুলাৰত হাত দি চাওকচোন। আপুনি আনিছে, চবলৈকে আনিব লাগে, তেতিয়াহে একতাটো থাকে। হয়নে? এতিয়া মই সকলোৰে কাৰণে কুলাৰ এটা লৈ আহিম। ঠিকে দিয়ক, আপোনাৰ তাতেহে গৰম পৰে, আমাৰ কেইটাতো বৰফহে পৰে। কি হৈছে? ই মানে অশান্তি দিবলৈহে আহিল আৰু। কামত ধৰক। শৰ্মাদা, দোকান খুলিলে? খুলিছো দিয়া। 5 টকা খুচুৰা দিয়কচোন। ৰাতিপুৱা মূৰটো চবাবলৈ আহিলে আৰু ন? সেইবুলি কৈছে ন? সেই বুলি 5 টকাৰ খুচুৰা বিচাৰে নেকি? 5 টকা খুচুৰা দিয়ক। আপুনি 5 টকাটো মূল্য নাইকিয়া কিয় কৰি পেলালে নিজৰ বুলি? দোকানখন খুলিছোহে দেই, মাথাটো গৰম কৰি নলবা। শৰ্মাদা, মোক 5 টকাটো খুচুৰা লাগে, পটকে খুচুৰাটো দি দিয়ক, কথা কিমানে। আৰে দোকানেই নোখোলোৱা। শৰ্মাদা, শৰ্মাদা ৰচোন, লাগি যাব, মই তাৰ মাথা ফালি যাব। তোৰ মাথা ফালি দুফালে কৰিম এতিয়া। সেইখন তই মোৰ পেটত কিয় লগাইছিলি? পেটটো চাবলৈ বিচাৰিছ? তই মোৰ পেট চাওঁ হা, একেবাৰে একদম পেটৰ ভিতৰত কিমান মলিছো তাকে চাম বুলি ভাবিছো। কি হ'ল? মোৰ পেটত মলি আছে হা? অকলে আচাৰ বিজনেছ কৰিছো, মোক খবৰ এটা দিব নোৱাৰিছে চালা আচাৰ এজনী। এইটো আচাৰত লাগিলে শেষে কৰি তই আহিবি, এখন দেখিছ নহয়, একে পেট ফুটাই দিম একদম। দেখিছা? বিয়া নপতাৰ কাৰণে খংটো আগতকে বাঢ়িছে, আপুনি জানেনে? পুৱাই ধেমালিহে কৰিলো। পুৱাই ধেমালি বিলাক মই ভাল নাপাওঁ কিন্তু দেই। হ'ব দিয়ক, চৰি যাওক।